নমস্কাৰ। আজি মই লৈ আহিছোঁ অসমীয়া ভাষা আৰু সাহিত্যৰ সাধাৰণ জ্ঞানৰ 10টা প্ৰশ্ন। আপোনালোকে শেষলৈ ভিডিঅ'টো চাব। প্ৰথম প্ৰশ্নটো হৈছে অসমীয়া ভাষাৰ মূল ভাষা কি? উত্তৰ হৈছে সংস্কৃত। 2 নম্বৰ প্ৰশ্নটো হৈছে কেতিয়া অসমীয়া ভাষা উদ্ভৱ হয়? উত্তৰ হৈছে নৱম আৰু দশম শতিকাত। 3 নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া ভাষাটো ভাৰতীয় কোন ভাষা গোষ্ঠীৰ অন্তৰ্গত? উত্তৰ আৰ্য ভাষা গোষ্ঠী। 4 নম্বৰ হৈছে অসমীয়া নাট্য সাহিত্যৰ জনক কোন? উত্তৰ হৈছে শংকৰদেৱ। 5 নম্বৰ প্ৰশ্নটি হৈছে অসমীয়া ভাষালৈ অনুবাদ কৰা প্ৰথম ইংৰাজী নাটক কোন? উইলিয়াম শ্বেক্সপিয়েৰৰ কমেডি অফ ইৰৰ্ছ। 6 নম্বৰ কোন চনত অসমীয়া ভাষা ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি পায়? উত্তৰ 1960 চনত। 7 নম্বৰ অসমীয়া গদ্য সাহিত্যৰ জনক কোন? উত্তৰ ভট্টদেৱ। ভট্টদেৱৰ সম্পূৰ্ণ নাম বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। 8 নম্বৰ অসমীয়া চুটিগল্পৰ জনক কোন? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। 9 নম্বৰ প্ৰথম অসমীয়া অভিধান কোনে ৰচনা কৰিছিল? উত্তৰ মাইলছ ব্ৰনছনে। 10 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া উপন্যাস কোনখন? উত্তৰ ভানুমতী পদ্মনাথ গোহাঞিবৰুৱা। এনেধৰণৰ প্ৰশ্ন উত্তৰসমূহ পাবলৈ হ'লে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ৰাখিব। আপোনালোকৰ সঁহাৰি পালে পৰৱৰ্তী পুনৰ এনেধৰণৰ প্ৰশ্ন উত্তৰ লৈ আহিম।